5 minutes ketika itu tak. Oh yes, no. 5 minutes turun po 5:30 to 6:30 pakai head captain. Deh. Coba di. Ini kecil group tu benar kali. Sari John, Pardon atau group tadi. Oh, atau group tu benar. Kado we lagi lah. So 5 minutes kita lo ada itu orang seperti ini mah kecil orang tu ni. Kado dalam Bijuli lo tadi. Ma Bijuli je dalam mana ni? Cemlai di self help group saja lagi. Kenapa tu self help group memang cepat sana. Deh, PT plan mau, business plan mau, kantor team. Itu we support ini cuma starting dulu. Kadang agriculture aja mungkin pusat tumbang itu kantor kadang itu nanti saya tinggi nama. Hemlong itu PP lo tu dah itu. Han tu dah itu long lang ni tu. Amar tu सब बस्तु আছে. पानी আছে 24 बांद्री আছে. हाँ কারেন্ট হলো খালি মালা সব বস্তুই আছে আমার খালি আমার জাস্ট বুদ্ধি অলপ মাথা খটালে 1-2 ঘন্টা খান ই নয় লাইন পালাং মিছে না তাতা লাহান কাদু বি পিপি আচিলি কপি মানে ইসিয়া ফর্ম বানো তো ফর্ম না দালামরা ল ইসি afom do buta hedi na tum kopি han si claim ma pan long le do ma nang health care na ong nang san pi kisu do ma health hedi Mane mani kesu sini panda hadi budak tu apa mana di motor wala tu ni. Mane kesu ada tu ake kesu tahu. Ya ada mo kesu tahu pula tadi. Physically kosan si pamenya mah without medicine hadi therapy ben kosan si plan mo pula hai kuta hadi. Mete kan bo mono laga. Tapi nili lam ke bangala 5 days buta ada kacing ri bang tum do ni kacing hon do ni ini ngati do ni. Coba di ini akhir dulu, ini ngangkang hon dulu, ini ngangkang sam dulu, kecok lo 100%. Kali mana? Di, langsung klaim bukan di. Kopi mana ini dulu, ini tum dulu, satu, nah tum just langsung naik, som naik, han som naik, kini naik, labang le, nangkan kado ek wangen ni tum, aku nang tum nang rong, nut nang tipu, ada nang nasi, nang tum cingri, no cingrum, no tenap dan bagai hai di ekor nang tum implement begot. Deh, sudah tu aja di mana? Ada komplain. Kita lah bangga nanti ladies aku semua tu manggil pancing. Deh, ada langsung ni langsung. राष्ट्रीय कृषि विकास योजना द्वारा কি হ'ব আপোনালোকে আজি ইয়াত দেখিছে নহয় আমি মাটিমাহ মগু আৰু বাদাম তিনটা বস্তু লৈ আহিছো এটো আৰ্টিভ ভিউ আৰু এনএফএসএম এই দুটা স্কিম আন্ডাৰ তাৰ আন্ডাৰত আপোনালোকে বেলেগ বেলেগ সময়ত ধৰক গছৰ পুলি তেনেকৈ আম হৈ গ'ল কেতিয়াবা কমলা হৈ গ'ল নেমু হৈ গ'ল এনেকুৱা পুলি পাব পাৰে নহলে এনেকুৱা গুটি পাব পাৰে কেতিয়াবা শাক-পাচলিৰ গুটি পাব পাৰে গতিকে বেলেগ বেলেগ ধৰণৰ বহুত স্কিম আছে যিবিলাকৰ আন্ডাৰত আপোনালোকে বেলেগ বেলেগ ধৰণৰ কৃষি বিভাগৰ পৰা সাহায্য পাব পাৰে এতিয়া আজি আপোনালোকে মাটিমাহ পাব বাদাম পাব আৰু মগুমাহ পাব তিনটা পাব আমাৰ মানুহখিনি কি হৈ যায় মই কাৰ্বি আংলঙৰ কথা কৈছোঁ আমি যেতিয়া খেতি কৰোঁ বহুত ক্ষেত্ৰত আমি ধানকে চাওঁ বছৰত এটা খেতি কৰোঁ নহ'লে বা আমাৰ ঘৰত বাৰী এখন থাকে তামোলৰ বাৰী হৈ গ'ল তাত কিছুমান ফল মূলৰ গছ থাকে মেক্সিমাম এতিয়া মানুহ তামোলৰ ফালে গৈছে কিন্তু যদি ফিল্ডত কৰা খেতি চাবলৈ যায় নহয় আমি চবেই জানো দুটা ছিজন কৰিব পাৰোঁ মাকৈটো আপোনালোকে কৰে এটা খৰালি সময়তো কৰে বাৰিষা সময়তো কৰে দুটা ছিজনত কৰিব পাৰে তেনেকৈ আমি মাটিমাহ মগুমাহ সেইখিনি দুটা ছিজন কৰিব পাৰোঁ আৰু এতিয়া মানে মাৰ্চৰ পৰা এটা আপোনালোকে মাৰ্চৰ পৰা কৰে 3 মাহ 4 মাহৰ ভিতৰত মাৰ্চ এপ্ৰিল মে জুন জুলাই মানলৈ আপোনালোকে কঠীয়া ৰুব তাৰ আগতে এটা আমি কাটি ওলাই দিব পাৰোঁ মাটিমাহ হওক বা মগুমাহ সেই বস্তুটো আপোনালোকে কৰোঁতে কেনেকৈ কৰিব আমাৰ আৰু এটা সমস্যা হয় যিকোনো মাটিমাহ কৰিলে মগুমাহ কৰিলে তাত আমাক আমি কি কৰোঁ মাটিখিনি চাহ কৰি সিঁচি দিওঁ আৰু বহুত ক্ষেত্ৰত এনেকুৱাও হয় মই দেখিছোঁ গাঁওবিলাকত যেতিয়া যাওঁ মানুহে হাল যেতিয়া বায় মানে ওপৰে হাল বায় মাটি লদা হৈয়ে থাকে ভালকৈ মাটিটো ধূলি কৰি হাল নাবায় তেতিয়া কি হয় গুটিবোৰ ভালকৈ গজালি নাবায় আৰু আমাৰ মানুহে ছিটিয়াই দিয়ে গুটিটো যেতিয়া ছিটিয়াই খেতি কৰিব আপোনাৰ কি হ'ব ক'ৰবাত গুটি বেছিকৈ কৰিব ক'ৰবাত গুটি কমকৈ হ'ব কমকৈ পৰিব ক'ৰবাত ঘন হ'ব ক'ৰবাত পাতল হ'ব তেতিয়া কি হ'ব আপোনালোকৰ জেগাডোখৰ কেতিয়াবা চাফা কৰোঁতে দিগদাৰ হ'ব যদি বেছি ঘন হয় বেমাৰ বেছি লাগিব আৰু যদি বেছি পাতল হয় আপোনালোকৰ কিবা লাষ্টত গৈ পিনে যেতিয়া কাটিব বস্তু কমকৈ পাব সেইকাৰণে আমি সদায় এটা লাইনত কৰিব লাগে ধান ৰোৱা হওক
মাটিমাহ হওক, মগুমাহ হওক, মাকৈ হওক, সদায় এটা লাইনত কৰিব লাগে। লাইনত কৰিলে কি হ'ব, আপোনালোকে মাজে মাজে সোমাই কোৰ দি ধুনীয়াকৈ যিমান ঘাঁহ বন আছে সেইবিলাক চব চাফা কৰিব পাৰিব। এটা ডিষ্টেঞ্চত থাকিলে বেমাৰ আজাৰ ইটোৰ পৰা সিটোলৈ যাওঁতে অলপ অসুবিধা হ'ব। সেইকাৰণে আমি যিমান পাৰি বস্তুখিনি লাইনত কৰিব লাগে। বিশেষকৈ ধানৰ ক্ষেত্ৰত, ধান যদি আপোনালোকে এটা হ'ল শালি ধান, শালিৰ পিছত বড়ো ধান কৰে, বড়ো ধান যদি আপোনালোকে লাইনত নকৰে, পিছত যেতিয়া বহুত ঘাঁহ আহি যায়, ঘাঁহ চাফা কৰিবলৈ বহুত দিগদাৰ। আৰু এনেকুৱা প্ৰব্লেমবিলাকৰ কাৰণে কি হয়, লাষ্টত মানে খেতি কৰিবলৈ লাহে লাহে এৰি দিয়ে। এনেকুৱা হ'ব নালাগে, খেতিটো বহুত এটা মানে প্ৰফিট কৰিব পৰা বস্তু হয়। আৰু যিমান আমাৰ যেনেকৈ আমি ধানৰ খেতি কৰোঁ, এতিয়া যিসকলে তামোল কৰিছে তেওঁলোকে জানে, যিমান আমি ধান খেতিত আমাৰ কষ্ট আছে, যিমান লাগিব লাগে, যিমান হাজিৰা লাগে, লাষ্টত যেতিয়া আমি ধানটো চপাওঁ, আমাৰ যিটো লাভ হয় তাতকৈ কিন্তু তামোলত আমি অলপ বেছি লাভ পাওঁ। কষ্টটো অলপ কম হয়। আৰম্ভণিতে আমি যেতিয়া পুলি লগাইছোঁ তেতিয়া কষ্ট হ'ব, অলপ মাজে মাজে চাফা কৰিব লাগিব, কিন্তু প্ৰফিটটো আপোনালোকে বেছি পায়। যেনেকৈ যিমান শাক পাচলি হৈ গ'ল, ফল মূল হৈ গ'ল, সেইখিনি বস্তু যদি আপোনালোকে কৰে, নেশ্যনেল ফুড ছিকিউৰিটি মিছন, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ আধাৰত কি হ'ব, আপোনালোকে আজি ইয়াত দেখিছে নহয়, আমি মাটিমাহ, মগু আৰু বাদাম তিনিটা বস্তু লৈ আহিছোঁ। এইটো RTVO আৰু NFSM এই দুটা স্কিমৰ আণ্ডাৰ। তাৰ আণ্ডাৰত আপোনালোকে বেলেগ বেলেগ সময়ত ধৰক গছৰ পুলি, তেনেকৈ আম হৈ গ'ল, কেতিয়াবা কমলা হৈ গ'ল, নেমু হৈ গ'ল, এনেকুৱা পুলি পাব পাৰে, নহ'লে এনেকুৱা গুটি পাব পাৰে, কেতিয়াবা শাক পাচলিৰ গুটি পাব পাৰে। গতিকে বেলেগ বেলেগ ধৰণৰ বহুত স্কিম আছে, যিবিলাকৰ আণ্ডাৰত আপোনালোকে বেলেগ বেলেগ ধৰণৰ কৃষি বিভাগৰ পৰা সাহায্য পাব পাৰে। এতিয়া আজি আপোনালোকে মাটিমাহ পাব, বাদাম পাব আৰু মগুমাহ পাব, তিনিটা পাব। আমাৰ মানুহখিনি কি হৈ যায়, মই কাৰ্বি আংলঙৰ কথা কৈছোঁ, আমি যেতিয়া খেতি কৰোঁ, বহুত ক্ষেত্ৰত আমি ধানকে চাওঁ, বছৰত এটা খেতি কৰোঁ, নহ'লে বা আমাৰ ঘৰত বাৰী এখন থাকে, তামোলৰ বাৰী হৈ গ'ল, তাত কিছুমান ফল মূলৰ গছ থাকে, মেক্সিমাম এতিয়া মানুহ তামোলৰ ফালে গৈছে। কিন্তু যদি ফিল্ডত কৰা খেতি চাবলৈ যায় নহয়, আমি চবেই জানো দুটা ছিজন কৰিব পাৰোঁ। মাকৈটো আপোনালোকে কৰে, এটা খৰালি সময়তো কৰে, বাৰিষা সময়তো কৰে, দুটা ছিজনত কৰিব পাৰে। তেনেকৈ আমি মাটিমাহ, মগুমাহ সেইখিনিও দুটা ছিজন কৰিব পাৰোঁ। আৰু এতিয়া মানে মাৰ্চৰ পৰা এটা আপোনালোকে মাৰ্চৰ পৰা কৰে, 3 মাহ 4 মাহৰ ভিতৰত, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই মানলৈ আপোনালোকে কঠীয়া ৰুব। তাৰ আগতে এটা আমি কাটি ওলাই দিব পাৰোঁ, মাটিমাহ হওক বা মগুমাহ। সেই বস্তুটো আপোনালোকে কৰোঁতে কেনেকৈ কৰিব, আমাৰ আৰু এটা সমস্যা হয়, যিকোনো মাটিমাহ কৰিলে, মগুমাহ কৰিলে, তাত আমি কি কৰোঁ, মাটিখিনি চাহ কৰি সিঁচি দিওঁ। আৰু বহুত ক্ষেত্ৰত এনেকুৱাও হয়, মই দেখিছোঁ গাঁওবিলাকত যেতিয়া যাওঁ, মানুহে হাল যেতিয়া বায়, মানে ওপৰে হাল বায়, মাটি লদা হৈয়ে থাকে, ভালকৈ মাটিটো ধূলি কৰি হাল নাবায়, তেতিয়া কি হয়, গুটিবোৰ ভালকৈ গজালি নাযায়। আৰু আমাৰ মানুহে ছিটিয়াই দিয়ে, গুটিটো যেতিয়া ছিটিয়াই খেতি কৰিব, আপোনাৰ কি হ'ব, ক'ৰবাত গুটি বেছিকৈ কৰিব, ক'ৰবাত গুটি কমকৈ হ'ব, কমকৈ পৰিব, ক'ৰবাত ঘন হ'ব, ক'ৰবাত পাতল হ'ব। তেতিয়া কি হ'ব, আপোনালোকৰ জেগাডোখৰ কেতিয়াবা চাফা কৰোঁতে দিগদাৰ হ'ব। যদি বেছি ঘন হয়, বেমাৰ বেছি লাগিব, আৰু যদি বেছি পাতল হয়, আপোনালোকৰ কিবা লাষ্টত গৈ পিনি যেতিয়া কাটিব, বস্তু কমকৈ পাব। সেইকাৰণে আমি সদায় এটা লাইনত কৰিব লাগে। ধান ৰোৱা হওক, মাটিমাহ হওক, মগুমাহ হওক, মাকৈ হওক, সদায় এটা লাইনত কৰিব লাগে। লাইনত কৰিলে কি হ'ব, আপোনালোকে মাজে মাজে সোমাই কোৰ দি ধুনীয়াকৈ যিমান ঘাঁহ বন আছে সেইবিলাক চব চাফা কৰিব পাৰিব। এটা ডিষ্টেঞ্চত থাকিলে বেমাৰ আজাৰ ইটোৰ পৰা সিটোলৈ যাওঁতে অলপ অসুবিধা হ'ব। সেইকাৰণে আমি যিমান পাৰি বস্তুখিনি লাইনত কৰিব লাগে। বিশেষকৈ ধানৰ ক্ষেত্ৰত, ধান যদি আপোনালোকে এটা হ'ল শালি ধান, শালিৰ পিছত বড়ো ধান কৰে, বড়ো ধান যদি আপোনালোকে লাইনত নকৰে, পিছত যেতিয়া বহুত ঘাঁহ আহি যায়, ঘাঁহ চাফা কৰিবলৈ বহুত দিগদাৰ। আৰু এনেকুৱা প্ৰব্লেমবিলাকৰ কাৰণে কি হয়, লাষ্টত মানে খেতি কৰিবলৈ লাহে লাহে এৰি দিয়ে। এনেকুৱা হ'ব নালাগে, খেতিটো বহুত এটা মানে প্ৰফিট কৰিব পৰা বস্তু হয়। আৰু যিমান আমাৰ যেনেকৈ আমি ধানৰ খেতি কৰোঁ, এতিয়া যিসকলে তামোল কৰিছে তেওঁলোকে জানে, যিমান আমি ধান খেতিত আমাৰ কষ্ট আছে, যিমান লাগিব লাগে, যিমান হাজিৰা লাগে, লাষ্টত যেতিয়া আমি ধানটো চপাওঁ, আমাৰ যিটো লাভ হয় তাতকৈ কিন্তু তামোলত আমি অলপ বেছি লাভ পাওঁ।
কষ্টটো অলপ কম হয় আৰম্ভণিতে আমি যেতিয়া পুলি লগাইছোঁ তেতিয়া কষ্ট হ'ব অলপ মাজে মাজে চাফা কৰিব লাগিব কিন্তু প্ৰফিটটো আপোনালোকে বেছি যেনেকৈ যিমান শাক পাচলি হৈ গ'ল ফল মূল হৈ গ'ল সেইখিনি বস্তু যদি আপোনালোকে কৰে Unili tumpan itu nang sen hap dulu lah. Bijuli MP school along ya. Apa understand along. Han mu keron ang dom sa pe mar to atin lung yo chi jawab ko. Ang dom yo han mu ban da han ya. Ang dom là giờ, còn bao giờ? Sao tụi nó cho tin tôi việc video? Ê, Kaki!